এইটো এটা আপেল বেঙেনা সঁচাই বৰ মৰম লগা দেই ডাঙৰ চাবি কি সমান কৰি মিলি এই বিয়াৰ ভিডিঅ'টো অলপ কিছুদিনৰ আগৰ ভিডিঅ' আছিলে মই এতিয়া শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ ওচৰত এয়া আমি খানা বিয়া ঘৰত আছোঁ আৰু বিয়া ঘৰত খানা খাবলৈ আহিছোঁ এয়া হেই এভৰিৱান কি খবৰ আশা কৰিছোঁ নিশ্চয় আপোনালোকৰ সকলোৱে ভাল আজি বাচন্তি পোলাও কেনেদৰে বনাই আহকচোন আমি চাওঁ বাচন্তি পোলাও বনাবলৈ হ'লে কি কি বস্তুৰ প্ৰয়োজন হয় ইয়াত মই দেখুৱাই আছে কি কি বস্তু দৰকাৰ হয় বাচন্তি পোলাও বনাবলৈ মই বাচন্তি পোলাওখিনি দিবলৈ কাজু আৰু বাদাম ভাজি লৈছোঁ বাচন্তি পোলাও বনাবলৈ প্ৰথমতে গৰম হোৱা কুকাৰটোত অলপমান ৰিফাইন তেল দি ল'ব লাগে গৰম হোৱা ৰিফাইন তেলখিনিত প্ৰথমতে অলপমান চেনি দুচামুচ বাচন্তি পোলাও বনাবলৈ হ'লে প্ৰথমতে চাউলখিনি ধোৱাৰ পিছত হালধি আৰু ঘিউ দি অলপ সময় মঠি পিনি ফ্ৰিজত ভৰাই থ'ব লাগে মই দেখুওৱা নাই ফ্ৰিজত ভৰোৱাৰ পৰা উলিয়াই আনিছোঁ এয়া মই বাচন্তি পোলাও বনাবলৈ আৰম্ভ কৰি দিছোঁ আপোনালোকে চাই থাকক বাচন্তি পোলাও কেনেদৰে বনোৱা হয় গৰম হৈ থকা তেলখিনিত আদা নহৰু পেষ্টটো দিব লাগে আৰু লং ইলাচি এইবিলাক দিব লাগে আৰু দালচেনি তেজপাত আদি সকলোবোৰ দিব পাৰি এতিয়া আমি বাচমতি চাউলখিনি দি দিছোঁ এখনতে কেমেৰা ধৰিব লগা হয় আৰু এখনতে লৰাবলৈ বহুত অসুবিধা হয় সেয়া অকণমান এতিয়া বাচমতি চাউলখিনি ব্ৰাউন কালাৰটো আহিলে এতিয়া তাৰপিছত আমি গৰম পানী অকণমান দি পিনি কুকাৰটো ভাজি থোৱা বাদাম আৰু কাজুখিনি দি দিয়া হ'ল বাচন্তি পোলাওখিনি নিমখটো সোৱাদ অনুযায়ী দিব লাগে বাচন্তি পোলাওখিনি নিমখটো সোৱাদ অনুযায়ী দিব লাগে ঢাকন মাৰি দিম উতল আহিছে বাচন্তি পোলাও খাবলৈ বহুত টেষ্টি হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে যদি বাচন্তি পোলাও বনা চাই আমাৰ বাচন্তি পোলাওখিনি ফাইনেলি খাব পৰা হৈ গ'ল আৰু খাবলৈ বহুত ধুনীয়া হৈছে আৰু দেখিবলৈও বহুত ধুনীয়া হৈছে আপোনালোকে ধৰিব পাৰে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায়